কাছৰৰ শিয়ালতাৰী গাঁৱত দণ্ডি নৈৰ গৰাখহনীয়াৰ কবলত চকুৰ সন্মুখতে মুস্তাদ আলীৰ বাসগৃহ পানীত ঢলে উটুৱাই নিলে। উল্লেখ্য যে দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ শিয়ালতাৰী গাঁৱত দণ্ডি নৈৰ গৰাখহনীয়াৰ কবলত পৰি চকুৰ সন্মুখতে পানীত ঢলে উঠাই নিলে মুস্তাদ আলীৰ বাসগৃহ। ইতিমধ্যে বানপানী কমি যোৱাৰ ফলত প্ৰবল গৰাখহনীয়াৰ ফলত দণ্ডি নদী কাষৰীয়া অঞ্চলত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে, যাৰ ফলত আজি অলপ সময় আগতে চকুৰ সন্মুখতে দণ্ডি নদীৰ পানীত ঢলে উঠাই নিলে এটা বাসগৃহ। ইয়াতে মোৰ ঠাকুৰবাৰী গাঁও পঞ্চায়ত চামাইবিল মৌজাৰ মধ্যে মুস্তাক আলীৰ ঘৰ। আগতে পানীৰ মধ্যে যি ঘৰটো পৰি গৈছিল সরকার দেখি গৈছে, তাৰপিছতে পানী যাওয়ার পিছে পিছে ঘৰটা আৰু একটা পৰি গ'ল। সরকার কোনো বিধি ব্যৱস্থা নেওয়া নাই। আৰু বাকীবিলাকো অঞ্চলতে এনেকুৱা হৈ আছে। কিছুদিন আগতে যি পানীবিলাক হৈছিল হোৱাৰ পিছতে আৰু গৰাখহনী হয় ইয়াতে আৰু ঘৰবিলাক পৰি যাই আছে নদীত। আমি সরকারক অনুরোধ জানাইছি, আজি ঘর পড়ছে একটা RCC ঘর পড়ি গল, রাইজে দেখে আছে আর বহুত মানুষ দেখে আছে। আমি সরকারক আহ্বান জানাইছি যে এই মানুহবিলাক যিকোনো বিধি ব্যৱস্থা লওয়া লাগে আর সাহায্য করব লাগে।